বন্ধু বান্ধৱী সকল আজি আমি চাম এজোপা অহংকাৰী গছৰ সাধু তাৰ আগতে আপুনি যদি এনিমেটেড মনোৰঞ্জনমূলক ভিডিঅ' চাই ভাল পায় আমাৰ নতুন জিতুস বকবক নামৰ চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক আমাৰ নতুন চেনেলৰ লিংকটো সোঁহাতে ওপৰত আৰু ডেসক্ৰিপচনতো পাই যাব বাৰু বলক সাধুটো চাওঁ এসময়ৰ কথা এখন ঘন হাবিৰ মাজত এজোপা আম গছ আৰু এজোপা আহত গছ আছিল আম গছজোপাৰ আচাৰ ব্যৱহাৰ নিজৰ ফলৰ দৰে খুব মিঠা আছিল কিন্তু আহত গছজোপাৰ আচাৰ ব্যৱহাৰ খুবেই বেয়া আছিল লগতে আহত গছজোপা বৰ অহংকাৰীও আছিল আহত গছজোপাৰ ছাট কোনোবাই জিৰুৱাটো আহত গছজোপাই একেবাৰে পছন্দ নকৰিছিল কোনো জীৱ-জন্তু বা চৰাই চিৰিকটিয়ে যদি জিৰণি ল'বৰ বাবে আহত গছজোপাৰ ছাঁৰ তলত ৰখিছিলহি আহত গছজোপাই সকলোকে যাতা ব্যৱহাৰ কৰি তাৰ পৰা পঠাই দিছিল কিন্তু আম গছজোপা আহত গছজোপাৰ একেবাৰে ওলোটা আছিল আম গছজোপাৰ ছাঁত বহি জিৰণি ল'বলৈ যোনেই নাহকনো কিয় আম গছজোপাই সকলোকে নিজৰ গছৰ তলত জিৰণি ল'বলৈ দিয়াৰ উপৰিও নিজৰ গছৰ মিঠা মিঠা আমো খাবলৈ দিছিল দুয়োজোপা গছেই ঠিক তেনেধৰণেই জংঘলখনত দিনবোৰ অতিবাহিত কৰিছিল ঠিক তেনেধৰণে কিছুদিন পাৰ হৈ যোৱাৰ পাছত এদিন এজনী ৰাণী মৌ-মাখিয়ে নিজৰ সৈন্য মৌ-মাখি লৈ সেই জংঘলখনলৈ নিজৰ মৌ বাঁহ সাজিবলৈ আহিলে এই গছজোপা দেখোন বৰ ঘন এই গছজোপাতে গৈ আমি আমাৰ মৌ বাঁহ সাজোঁগৈ গছজোপা ঘন হোৱাৰ বাবে ছাঁহো পাম আৰু চিকাৰী চৰাই চিৰিকটিবোৰৰ পৰাও বাচি থাকিব পাৰিম মৌ-মাখিৰ ৰাণীয়ে তেনেদৰে ভাবিয়েই সেই আহত গছজোপাৰ ওচৰলৈ গ'ল আৰু বিৰাট ভদ্ৰতাৰে আহত গছজোপাক ক'বলৈ ধৰিলে হেৰা বন্ধু আহত গছ আমাৰ বংশ বৃদ্ধিৰ বাবে তোমাৰ গছজোপাৰ ডালত আমি এটা মৌ বাঁহ সাজিব বিচাৰোঁ তোমাৰ গছজোপাৰ ডালত আমি যদি মৌ বাঁহ সাজোঁ ঘন হোৱাৰ বাবে আমি ছাঁহো পাম আৰু চিকাৰী জীৱ-জন্তুবোৰৰ পৰাও বাচি থাকিব পাৰিম মৌ-মাখিৰ ৰাণীয়ে কথাষাৰ কৈ শেষ হৈছিলহে লগে লগে সেই আহত গছজোপাই ৰাণী মৌ-মাখিক ক'বলৈ ধৰিলে নাই ইয়াত কোনো বাঁহ চাহ সজা নহ'ব প্ৰথমতে নিজৰ মুখখন চাই ল তোৰ দৰে কীট পতংগক মই ইয়াত বাঁহ সাজিব দিম নাজানো আৰু ক'ৰ পৰা যে মুখ উঠাই গুচি আহে নহয় বাঁহ সাজিব লাগে আহত গছজোপাৰ কথা শুনি ৰাণী মৌ-মাখি বৰ দুখিত হৈ যায় এই গোটেই ঘটনাটো ওচৰতে থকা আম গছজোপাই প্ৰথমৰ পৰাই প্ৰত্যক্ষ কৰি আছিল আহত গছজোপাই ৰাণী মৌ-মাখিক তেনেদৰে কোৱা দেখি আম গছজোপাই আহত গছজোপাক ক'লে হেৰা বন্ধু তুমি সকলোকে কিয় এনেকুৱা ব্যৱহাৰ কৰা মৌ-মাখিয়েনো কি কৰিলে তাই মাথো তোমাৰ ডালত বাঁহটোহে সাজিব বিচাৰিছে দি দিয়া তোমাৰনো কি ক্ষতি হ'ব আম গছজোপাই তেনেদৰে কোৱা দেখি আহত গছজোপাই খঙত আম গছজোপাক ক'বলৈ ধৰিলে হ'ব তই মোক জ্ঞান দিব নাহিবি তোৰ যদি ইমান দয়া উপজিছে তই তোৰ ডালত বাঁহ সাজি ল'বলৈ দি দে হ'ব দিয়া ৰামু ৰাণী তুমি বিচাৰিলে মোৰ ডালতে তোমাৰ মৌ বাঁহ সাজি যিমান দিন মন যায় সিমান দিন থাকিব পৰা ধন্যবাদ আম গছ মই তোমাৰ ডালতে মৌ বাঁহ সাজো দিয়া সেই বুলি কৈয়ে ৰাণী মৌৱে গৈ আম গছজোপাৰ ডালত নিজৰ মৌ বাঁহ সাজিলে আৰু ফূৰ্তি মনে সেই জংঘলখনত নিজৰ দিন অতিবাহিত কৰিব ধৰিলে ঠিক তেনেদৰে অলপ দিন পাৰ হৈ যোৱাৰ পাছতেই এদিন দুটা খৰিকটীয়া সেই জংঘলখনলৈ খৰি কাটিবলৈ বুলি আহিলে অমল এই আম গছজোপাকে কাটি সোনকালে উভতি যাওঁ ব'ল হ'ব দে তই যি ভাল দেখ তাকেই কৰ তেনেদৰে কৈ দুয়োজন খৰিকটীয়াই আম গছজোপাক কাটিম বুলি আম গছজোপাৰ ফালে আগবাঢ়িব ধৰিছিলহে তেনেতে এজন খৰিকটীয়াৰ চকু আম গছজোপাৰ মৌ বাঁহটোত পৰিল ঐ বিমল মৰিব বিচাৰিছ সৌ মৌ বাঁহটো দেখা নাই আৰে বাপৰে হয় দে মই দেখাই নাছিলো আম গছজোপা কাটিব গ'লে আমাক মৌখিনিয়ে সুদাই নেৰিব বল বেলেগ গছ এজোপাকে বিচাৰোগৈ ৰ ক'ত বেলেগ গছ বিচাৰিব যাবি সৌ আহত গছজোপাকে কাটোগৈ ব'ল সেই আহতজোপাত কোনো মৌ বাঁহ নাই যিহেতু গছজোপা ডাঙৰ খৰিও বেছি পাম হয় দে বল আহতজোপাকে কাটোগৈ সেই বুলি কৈয়ে দুয়োজন খৰিকটীয়া আহতজোপাৰ ওচৰলৈ গ'ল আৰু আহতজোপাক কাটিবলৈ ধৰিলে আহত গছজোপাই নিজকে কাটি থকা দেখি ভয় খাই ক'বলৈ ধৰিলে আৰে ভাই কোনোবাই মোক সহায় কৰা নহ'লে মোক খৰিকটীয়াকেইটাই কাটি পেলাব কোনোবা আছানে অনুগ্ৰহ কৰি মোৰ সহায় কৰা আহত গছজোপাক কাটি থকা দেখি কাষতে থকা আম গছজোপাই মৌ-মাখি কেইটাক ক'বলৈ ধৰিলে হে ৰামু ৰাণী যোৱা তোমালোকে গৈ আহত গছজোপাক সহায় কৰাগৈ আহত গছজোপা বৰ বিপদত আছে নাই আমি সহায় কৰিব নাযাওঁ আহত গছজোপাৰ বৰ অহংকাৰ আছিল দেখোন হয় তুমি ঠিকেই কৈছা
কিন্তু আহত গছজোপাত যেনেকুৱাই নহওক এই সময়ত তেওঁক তোমালোকৰ সহায়ৰ প্ৰয়োজন সেইবাবে তোমালোক যোৱা আৰু গৈ আহত গছজোপাক সহায় কৰাগৈ আম গছজোপাৰ কথা শুনি ৰাণী মৌমাখিয়ে নিজৰ সৈন্য লৈ খৰিকটীয়া কেইটাৰ য'তে ত'তে কামুৰিব ধৰিলে আৰে বাপৰে অমল পলা মৌমাখিয়ে চোন আমাক য'তে ত'তে কামুৰিব ধৰিছে পলা পলা মৌমাখিৰ কামোৰ খাই দুয়োটা খৰিকটীয়া জংঘলৰ পৰা পলাই গুচি গ'ল ধন্যবাদ ৰাণী মৌমাখি তোমালোক নথকা হ'লে আজি ইহঁতে মোক কাটিয়ে লৈ গ'ল হয় মই কৰা ভুলটোৰ বাবে মই খুবেই লজ্জিত পাৰিলে মোক ক্ষমা কৰি দিবা ধন্যবাদ মোক নহয় সেই আম গছজোপাক কোৱা যোনে আমাক বুজালে যে আৱশ্যক নহয় যে কোনোবাই তোমাৰ লগত বেয়া কৰিলে তুমিও তাৰ লগত বেয়া কৰিবা আৰু সেইবাবেই আমি তোমাক বচাবলৈ আহিলোঁ মৌমাখিৰ কথা শুনি আহতজোপাই আম গছজোপাক ক্ষমা খুজিলে আৰু জংঘলখনত সকলো মিলি জুলি দিন কটাবলৈ ধৰিলে আজি সাধুটো চাই ভাল লাগিলে এটা লাইক কৰি বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু এই চেনেলটোকো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব বাৰু বলক এতিয়া আপোনালোকৰ বাবে থকা পাজলটো চাওঁ বন্ধু বান্ধৱীসকল এই খালী ঘৰ কেইটাত এনেকুৱা কেইটামান অসমীয়া বৰ্ণ বহাব লাগে যাতে ওপৰৰ লাইনটোত এবিধ পাচলিৰ নাম হয় আৰু খাৰাকৈ এডোখৰ ঠাইৰ নাম হয় পাজলটো অলপ ভালদৰে চাওক আৰু শুদ্ধ উত্তৰটো বিচাৰি পালে আমাক কমেণ্ট কৰি জনাওক আপুনি যদি শুদ্ধ উত্তৰ দিলে আগন্তুক ভিডিঅ'ত আপোনাৰ নামটো উল্লেখ হ'ব পাৰে যোৱা ভিডিঅ'ত আপোনালোকক সোধা হৈছিল তলৰ কোনটো অপশ্যনত 20 and 24 লিখা আছে আৰু এই পাজলটোৰ শুদ্ধ উত্তৰ হ'ল ই নম্বৰ অপশ্যনটোত বন্ধু বান্ধৱীসকল আপুনি যদি ইয়াত লিখি থোৱা ইংৰাজী বাক্যটো অলপ ভালদৰে মন দিলে হয় তেতিয়া গম পালে হয় ইয়াত 4ৰ পাছফালে এছ লগোৱা হৈ আছে আৰু আমি সকলোৱে জানো যে এটাতকৈ বেছি বুজাবৰ বাবে পাছফালে এছ ব্যৱহাৰ কৰা হয় বা এছ লগোৱা হয় সেইবাবে ইয়াত ই নম্বৰটো শুদ্ধ এই পাজলটোৰ শুদ্ধ উত্তৰ বহুতো বন্ধু বান্ধৱী আমাক কমেণ্ট কৰি জনাইছিল তাৰে প্ৰথমতে শুদ্ধ উত্তৰ দিয়া 10জন আৰু ৰেণ্ডম কমেণ্ট পিকাৰ্ডি বাছনি কৰি ওলোৱা 5জনৰ নাম ক্ৰমে অলকেশ ডেকা ভাৰ্গৱ বৰা ভজৰাজ খাটোৱাৰা নিভা ঠাকুৰীয়া সীমান্ত শইকীয়া দীপান্বিতা কাশ্যপ সাম্প্ৰজ্য প্ৰবল শইকীয়া মনালিসা সোণোৱাল PD গেমিং আৰু আছামিজ গুৰু তেতিয়াহ'লে আজিলৈ এৰিছোঁ অতি শীঘ্ৰেই লগ পাম এটা নতুন সাধু বা পাজলৰ ভিডিঅ' লৈ